এই যখনি এই তোক গাড়ী বাবুক লগ ধৰিব যাব দিয়া নাই মামাই পঢ়িব দিছি আগে মাৰ বাবুক Hey guys, welcome back to my another vlogs. So আজি কিবা এটা কামত যাই আছোঁ অলপমান আগত চ' সেইকাৰণে ধৰক ভিডিঅ' বনাব চেষ্টা কৰিলোঁ চ' একদম লাষ্টলৈকে চাই দিয়ক যিখিনি বাৰু দেখাই যাম গাইজ চ' লাষ্ট ভিডিঅ'টো যিসকলে চোৱা নাই চাই ল'ব লিংকটো ডেছক্ৰিপশ্যনত আছে চ' যাই পেলাই লাষ্ট ভিডিঅ'টো চাই ল'ব এইটো ভিডিঅ' শেষ হোৱাৰ পিছত ছিগনেল মাৰি আছে গাড়ী এবাগে কিন্তু হ'লেও চিধাই যাই আছে এক্সিডেণ্ট যি হয় না এইকাৰণে হয় এইকাৰণে ধৰক গাড়ী চাড়ীৰ এক্সিডেণ্টখিনি হয় ষ্টিয়াৰিং ধৰিব জানিলে মানে ধৰক ড্ৰাইভাৰ নহয়তো ড্ৰাইভাৰো বহুতখিনি ধৰক ৰুল আছে সেই ৰুলখিনি যদি নাজানে কিহৰনো কি হয় এনেকুৱা কথা আগতে সেইখিনি শিকিলৈহে ধৰক গাড়ী চলাব লাগে কিছুমানে আপোনাৰ ষ্টিয়াৰিংডাল ধৰিব পাৰিছে আৰু হৈ যাব এনেকুৱা নহয় বাবা सजना जी मैनू छड़ के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी लंबी रातें सही ख्वाब ভারত দিছে গাইজ চকু মেলবে নলা করছি ই রোদ দিলে বেরোডেরই ঢাকা বই আনদিলে বই এনে দি থাকায় গাইজ যিসকলৰ মানে ইনষ্টাগ্ৰাম আছে চ' ফলোটো কৰি দিব পাৰিলি ইনষ্টাগ্ৰাম আইডি নামটো আহি আছে স্ক্ৰীণত চ' ফলোটো কৰি দিব ফলো করলে এখন আইটো গাইজ পয়সা নামলে করি না তাকে ভাই করি দি তাড়াতাড়ি রে ক আগে ভিডিওটা চাই লওক তাৰপিছত করবো রাস্তাটো মানে এমানে বইয়া অশান্তি লাগা হয়ে গেছি যাই ভাল নকৰে তথাপিও এইটো ৰাস্তাৰ এটা বৈশিষ্ট্য আছে মানে ধৰক ক'ৰবাত 10 মিটাৰমান ৰাস্তাটো এনেকুৱা হিল পৰা আছে তাৰপিছত আৰু অলপমান আগত আছে ব্লক গোটেই ৰাস্তাটো সেনেকুৱা চ' গাড়ী বি উঠি যায় এই যি বসলে দিছি ৰাস্তাৰ মাজত এই হৈছে অৱস্থা এনেকৈ লেম্বাৰগিনি চলাইছি তাৰ ইচ্ছামতে পঠিয়াই দিব মোৰ এখন যদি মানে ৰোলাৰ চোলাৰ হ'ল না সমান করতে বেশি গেল হয় এটা নরা গাইজ এটা মানে আপি মোৰ আগত আছিল তাইক মানে হয়তো বয়ফ্ৰেণ্ডে ফোন করছি তাই কৈছি যি বাবু তুমি বেনাংগে দিয়া মই মোৰ গাড়ী লৈ যাই আছোঁ তাৰপৰা মই ওলাই আহিছোঁ দেখিলোঁ যি মামাৰ গাড়ী এতিয়া সেই যখনি তোক কৈছোঁ এই যখনি এই তোক গাড়ী বাবুক লগ ধৰিব যাব দিয়া নাই মামাই পঢ়িব দিছি আগে মাৰ বাবুক লগ কৰা কাউন পালো না গাইজ কাউ সাইড না দেয় এনকা যাচ্ছে নে কলা ধোয়া মাছ কিনা থাকে এই এনাই রোদে কলা করছি তাতে সি ধোয়া মারি কলা করবে আসি যা যা আগর পাই ঘুষ চাই রব আগর পাই বাইরে রবক মই যাও এই এবার গেছি গাইছি এটাই এগুলা রুল এই চাক হোয়াইট লাইন এবার আহি আছে না আৰু এই বসাই দিয়ক ই এটা বসলে দিছি মাজত কি আছে সি ওই এখন সব কইলে না কাকম গ্রাম গাড়ি সার ভাই এই ল্যাম্বরগিনি এখানে ধরি মানে সাইড নাই রাস্তাটো কভার কোথায় এখান চোখ লাগে ঘুমে বসছে একা লাগে লাগাত দিছি এই বাইদেউ টিপনি না চাগে একা লাগে টিপনি যা আরে বসলে দি এটা বসলে যা ভাই যা এপানো দুখন হেৰি পঠিয়াই দিছ হ্যাঁ আগত যে কি না এই গাইজ নেক্সট ডেষ্টিনেশ্যন আছে মোৰ আপোনাৰ মোৰ গাড়ীৰে তাৰ ডিলাৰলৈকে যাওঁ কিবা এটা কাম আছে চ' ধৰক কামটো কৰি লওঁ
পামেই আৰু বেছি দূৰ হেৰি নাই চ' তাতে যাই যদি পাৰোঁ সেইটো দেখি আছোঁ দিয়ক দেখছি না কিউ এবাৰ মানে সোমাই দিছোঁ মানে এটা ৰাস্তাৰ আকৌ সেই নাই চবকে কেৱল যাবা দি ইয়াতে মাজতে দিয়া হ'ল ডাঙৰ গাড়ী লৈছা তো এয়া মাৰ আজি হজ পাইছা তো ফাইনেলি গাইছ আহি পালোঁ দিলে আৰু তাতে দাদা এটা অলপ ধৰিব লাগে তো অলপ ধৰি লওঁ গাড়ী চাড়ী আছে নেকি নাই দিয়ক গাইছ আজিৰ পৰা 2 বছৰ আগতে মই এয়াৰ পাই নিছিলোঁ মোৰ খান নতুন গাড়ী ল'লা দেই কিন্তু নাই দিয়ক নললোঁ দিয়ক ভিতৰত যাওঁ এই যিটো কামত আছিলোঁ মানে ইয়াতে নহ'ল চ' আগত যাব লাগিব চোদাকালৈকে যাই লওঁ পিকচাৰ কোৱালিটি ইমান ঠিক নাই এবাৰ আছে দেখি চোদাকালৈকে যাই লওঁ তো যাই লৈ দেখাই আছোঁ দিয়ক ক'ত যাওঁ কি কামত আছে এইটো কৈ আছোঁ দিয়ক মতৰ লগত কৈ আছোঁ जाना कदी परदेसी तेनो जरा जिस्म का शौक नहीं दिल दीवाने तेनो बेवफा का रोग नहीं कुड़ियों दा मेला कुड़ी नाल तेरी मौज नहीं तू ही है रब तुझे रब की कोई खोज नहीं जान मेरी जानी पर जानी मैनू छड़े ना গাইজ এতিয়া যাই আছোঁ ইণ্ডাষ্ট্ৰিয়েল বেংক মানে ধৰক এই কিবা এন' চি এটা উলিয়াব লাগে মানে গাড়ীৰ কিস্তি আছিল শেষ হ'ল তো এতিয়া ধৰক এখন কাগজ দিছে সেইখন উলিয়াব লাগে তো কালিকে যাই লওঁ কি কৰি এপ্লাই কৰিব লাগিব বোলে মই এটা সুধি ল'লোঁ দাদা এটা ডিলাৰত মোৰ চিনাকি দাদা এটা আছিল তো তেখেতে সুধি ল'লোঁ তেখেতে ক'লে বোলে এন' চি এপ্লাই কৰা তাৰপিছত তোমাৰ ওলাই যাব 20-25 দিনৰ ভিতৰত তো কালিকে যাওঁ কি কৰি চাওঁ ভিতৰত ভিডিঅ' নবনাওঁ কাৰণ ধৰক হেৰি অফিচ এটাত তেনেকৈ ভিডিঅ' ধৰক বনাব ভালো নালাগে সেইকাৰণে ধৰক জক লাগি দেখাম কিন্তু ভিডিঅ'টো দীঘল হ'ব পাৰে ভিডিঅ'টো দীঘল হ'লেও আপোনালোকে ধৰক অলপ টাইম চাই লওক আৰু যোনে যোনে ছাবস্ক্ৰাইবটো কৰা নাই ছাবস্ক্ৰাইবটো কৰি থাক গাইজ তো নতুন ক্ৰিয়েটৰ ময়ো তো ধৰক আপোনালোকৰ ছাপোৰ্ট পালেহে বেলেগ বেলেগ ধুনীয়া ধুনীয়া ভিডিঅ' বনাব পাৰিম তো ছাপোৰ্ট কৰক গাইজ ছাপোৰ্ট কৰক ইণ্ডাষ্ট্ৰিয়েল বেংক পামেই আৰু এতিয়া পালোঁ আপোনাৰ নলবাৰী পৰ্ট পালোঁ তো তাকালৈকে যাই লওঁ দিয়ক যাই পেলাই দেখাই আছোঁ তো গাইজ ফাইনেলি চব কাম হ'ল এতিয়া কিবা এটা খাই লওঁ চ' সেইকাৰণে হোটেলটো মোলৈ বহুত হাল্লা হৈ আছে চ' লগ পাই আছোঁ দিয়ক आनी तेरी याद हर दफा कौन समझ आए जब टूट जाए साए हाय रब जब हो वही ফাইনেলি গাইজ খানা পিনা খাই ওলাই আহিলোঁ এতিয়া ধৰক ঘৰত যাই আছোঁ চ' ভিডিঅ'টো ধৰক কিমানখিনি দেখাব পাৰিছোঁ সেইটো গম নাপাওঁ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰি দিব শ্বেয়াৰ এটাও কৰি দিব কাৰণ ধৰক মই নতুন ক্ৰিয়েটৰ চ' ধৰক ভিউজটো অলপ ধৰক বাঢ়াবৰ কাৰণে আপোনালোকে শ্বেয়াৰ এটা কৰি দিব চ' যদি চেনেলটোত নতুনকৈ এণ্ট্ৰি কৰিছে তেতিয়াহ'লে ধৰক ছাবস্ক্ৰাইবটো কৰি দিব চ' দিল্লেন টাটা বাই বাই জয় আই অসম